Jasmine ক'ত যাব ওলাইছা? Geleki. Okay. So hi everyone, welcome back to my YouTube channel JT Vlogs. আজি মই আৰু মোৰ ভন্টি যাব ওলাইছে আমাৰ কাজিনৰ ঘৰ গেলেকি। তো চাই লওক বহুত দেৰি হৈছে ৰাস্তাত লগ পাই আছোঁ। আৰু আমি গেলেকি গৈ আছোঁ। এয়াই হৈছে জনপ্ৰিয় অগ্নিনাভ বাবাৰ দেৱৰ মন্দিৰ। দেখিছেনে 15 আগষ্টৰ দিনাখনো ইমানেই ভিৰ, ইমান দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে। ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহে। একদম গাড়ী আপোনাৰ চাওকচোন, সৌ মূৰটোলৈকে গাড়ী ভৰ্তি। মই এনেকুৱা সেউজীয়াবোৰৰ মাজত ফুৰি বিৰাটেই ভাল পাওঁ। চাৰিওফালে কেৱল বাগান। আৰু আমি এতিয়া গেলেকি টাউন পামহি। গেলেকি টাউনত আকৌ জিলিকি থাকি ধুনীয়াকৈ আপোনাৰ পাহাৰখন। ৰাস্তাৰ মাজত নিজৰ লেফ্ট ছাইডটো এৰি আনক এনেকৈ দুষ্টামি কৰাটো কিমান যুক্তিপৰ জনাবচোন। এয়া দেখিছেনে, হঠাতে বাচিছে। বাৰু বাদ দিয়ক, এতিয়া আমি গেলেকি তিনিআলি পালোহি। আৰু এইফালে লেফ্ট ছাইডে সোমাই গ'লে আমাৰ পেহীৰ ঘৰ পোৱা যায়। এইফালে পুৰণা লগৰ এজনী দেউতাকক পালোঁ। হেঁপাহত আমাক আকৌ তেওঁৰ ঘৰলৈও মাতিছে, কিন্তু যাওঁ কেনেকৈ, সময় যে নিমিলে। আৰু আমাৰ যাত্ৰাত কেনাবোৰ লাগিয়ে আছে। এয়া দেখিছেনে, আকৌ ৰাস্তাতে গছ কাটিব ধৰিলে। এতিয়া আমি ইয়াতে ৰৈ আছোঁ, ভয়ো লাগিছে। চাৰিওফালে কাৰেণ্ট, কিন্তু এটা কথা জানো যে গছবোৰ কাটিছে যেতিয়া কাৰেণ্টবোৰ বন্ধই কৰি লৈছে। ইমান গছ গছনি দেখাই আছোঁ বুলি বেয়া নাপাব কিন্তু দেই, এইবোৰ কিন্তু মই মেমৰিজ হিচাপেহে ৰাখিছোঁ। আৰু এইখন হৈছে গেলেকি কলেজ। আৰু সেইখন দেখিছেনে পাহাৰ, ইমান যে ভাল লাগে সন্মুখত চাই। আৰু জানেনে, পথাৰৰ পানী আহি ৰাস্তা পালেহি। আৰু দও আছে ৰাস্তাটো, যিহেতু ৰাস্তাটো অলপ বেয়া হয়। আমাৰ ভয়ো লাগিছে, আমাৰ চিঞৰ শুনিছেনে? বাই বাই বাই, মোৰ ভয় লাগিছে। নামিতো চেচ হ'ব এতিয়া আৰু ভাল ভাল ভাল, বহুত বেছি ভাল। পানী ডুবি আছে। পানী দেখাত লাগিছে কম, কিন্তু ইয়াৰ পানী বহুত হয়। কিন্তু স্কুটিখন বহুত ঠেলি আনিব লগা হ'ল। যা, মই উঠি যাম গৈ এইখিনিত। হেল্ল', তোৰ ইমান তুমি মোক অকলে যা। যা, মানুহ আৰু অৰুণাচল যাব নালাগে, ইয়াতে আহি ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰে। ইয়াতো টুংটাও ৰিজৰ্টৰ নিচিনাকেই বহুত ধুনীয়াকৈ পানী হৈ আছে। আৰু আমি পানী খেলি আহি আছোঁ। পানী শেষ কৰি আমি এতিয়া আহিলোঁ। জেচমিনৰ কাৰণে ভালকৈ ভিডিঅ'ই কৰিব নোৱাৰিলোঁ। মই ভাবিছিলোঁ তাই ধুনীয়াকৈ পাৰ হৈ যাব, তাৰপিছত মই পাৰ হ'ম, তাৰপৰা দেখাম। এনেই ডৰপক একদম না বেলেঞ্চ ৰাখিছে। পানী দেখি ভাবিছে তাই গুচি যাব পানী। মন কৰিছে মই গুচি যাম পানী খিনি। বহুত বেছি ভাল লাগিলে পানী। মই বহুত, কাৰণ মই পানী খেলি বহুত ভাল পাওঁ, ইমান ভাল লাগিলে। এতিয়া মানে টুংটাও ৰিজৰ্ট যাব দৰকাৰেই নাই, মানুহ ইয়াতে আহি ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰে। আমি এতিয়া ঘৰ পালোহি আৰু পালোহি। আমাৰ লগত বহুত ডাঙৰ স্কেম হৈ গ'ল। আপোনালোকে কোৱা নাছিলে কেলৈ নদী এখন বৈ আছে বুলি, কোৱা নাছিলে কেলৈ। আৰু এই গোটেই ক্ৰাফ্ট ৱৰ্কবোৰ মোৰ সৰু ভণ্টি খুচবুৰ। তাই বহুত টেলেণ্টেড, ইমান ধুনীয়াকৈ বস্তুবোৰ বনায়। দেখিছেনে, গোটেই ৱালবোৰ সজাই থৈছে। ধুনীয়াকৈ যে বনোৱা আছে, এইবোৰ চব খুচবুৱে বনাইছে দেই। এইজনী আমাৰ ক্ৰাফ্ট আৰ্টিষ্ট, এইবোৰ বহুত টেলেণ্টেড তাই। এজনী জেচমিন বহুত ধুনীয়াকৈ দিছে। এইজনী ক'লে তেনেকৈ। আৰু এতিয়া আমি চবে ফটো মৰাত লাগিলোঁ। সেয়া হৈছে মোৰ পেহীৰ ছোৱালী নজিফাপা, আৰু এয়া খুচবু। আৰু জেচমিনকতো চিনি পাইছেই। এতিয়া আমি আকৌ পানী চাবলৈ গৈছোঁ, একেবাৰে কাপোৰ চাপোৰ সলাই পিনে। সেয়া এজনী নজিফাপা। পানী কেনেকুৱা লাগিছে? ক'লোহে পানী নিচে দেখাও, পানী নিচে। হাউলি বাউলি আহিছে এইকেইজনী, ক'বই নোৱাৰা। নজোপাই চেণ্ডেল ওপঙি গুচি গ'ল। পিন্ধিব কেনেকৈ তাই? পানীত আমি আধা পূৰা সোমাই আছোঁ। আৰু গাঁৱৰ পৰিৱেশবোৰ এইবোৰৰ কাৰণে ভাল লাগে, কাৰণ চহৰতো এইবোৰ উৎপাত কৰিব নোৱাৰি। অ ভাই, এইডোখৰ নাহা, এইডোখৰত আহিলে পুৰা মানুহজনী অকণমান আৰু সোমাই যাব।
পানী খেলা হৈ গ'ল আৰু এতিয়া আমি আহিছোঁ ভাতৰ জুতিলৈ। এয়া পেহিয়ে ৰান্ধিলে আপোনাৰ কাৱৈ মাছ, আলু ভাজি, স্ম'ক বিফ আৰু আপোনাৰ মাছৰ চাটনি, তেনেকৈ ঢেৰ বস্তু। আজি আমি ইয়াত থাকিম আৰু সেইকাৰণে এতিয়া আমি আকৌ ড্ৰেছ চেঞ্জ কৰি মেলি এখন ফটো মাৰিবলৈ আগলৈ গৈ আছোঁ। দেখাই আছোঁ। সেয়া নাগালেণ্ডৰ পাহাৰ, ইমান ধুনীয়া ভিউটো একচুৱেলি ন, এনেকৈ মানে নিজে চকুৰে দেখিলে বেছি ভাল লাগে। এয়া এইকেইজনী ফোনত ব্যস্ত, দুইজনী বহুত ধুনীয়া। ব'লা গৈ থাকোঁ এতিয়া অকণমান আগলৈ। সেই যে জেচমিনো আহি আছে, চলো। বহুত ভাল লাগে, মানে কেতিয়াবা এনেকৈ ওলাই আহিও ভাল লাগে, নেচাৰটো ফিল কৰি বহুত বেছি ভাল লাগে। মই কেমেৰাত চাব লাগে, মই মানে বহুত দিনৰ মূৰত ব্লগিং কৰিছে, মই বাৰে বাৰে কেমেৰাত চোৱা নাই, মই বাৰে বাৰে স্ক্ৰীণখনত চাই আছোঁ। এতিয়া কেমেৰাত চাইছোঁ আৰু ফ্ৰণ্ট কেমেৰাতে ভিডিঅ' কৰিছোঁ, কোৱালিটি চাগে বেয়া হৈ যাব। বেক কেমেৰাত মোক যথেষ্ট ক্ষীণ লাগে মুখখন, সেইটো কাৰণে। নাই কাৰেণ্ট, লাগে তো বিয়া ক'ত লাগি গ'লি? চৰি গাইছ, মোৰ হাঁহিটো বহুত বেয়া, বহুত অজীৱকৈ হাঁহো মই। সেই আমি টি গাৰ্ডেনৰ মাজত সোমাই আহিলোঁ। আমি এতিয়া এইডোখৰতে ৰখি পিনে ধুনীয়াকৈ ফটো ছেশ্যন চলিব। কি ধুনীয়া লাগিছে। আমি একদম পূৰা ফটো চটো মাৰিলোঁ বাগানত। এতিয়া আমি খোজকাঢ়ি খোজকাঢ়ি অকণমান ফুৰি আছোঁ গাঁৱত। গৈ আছোঁ এনেই আৰু। আমি ফুৰি মেলি আহিলোঁ, বহুত বেছি ভাগৰ লাগিছে। এতিয়া চবেই ৰেষ্ট কৰিছোঁ আৰু চাৰিজনী বিচনাত পৰি আছোঁ, একদম টায়াৰ্ড। গধূলি আকৌ পেহীয়ে চাউল খুন্দি আমাৰ কাৰণে বনালে চাউলৰ পিঠা। মই বহুত বেছি ভাল পাওঁ খাই, আৰু একাপ গাখীৰ চাহ। আৰু সেয়া হৈছে মোৰ পেহা, তেখেতে ঢেৰ আনাৰস আনিছিলে, আমাক সকলোকে কাটি কুটি খাবলৈ দিলে। এতিয়া আমি খেলিব লৈছোঁ লুডো। এইকেইজনী যে ঘণ্টা ঘণ্টা তাতেই বহি আছে। কেলে এজনী এনেকুৱা গেলা পাতিলে, উঠি দৌৰিছোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট নাকত সোমাই গৈছে। এইকেইজনী উৎপাত। আমি ভাত চাত খালোঁ। এতিয়া ৰাতি কেইটা বাজিছে? এতিয়া ৰাতি বাজিছে একদম 10:15 আৰু এইফালে বাহঁতৰ মানে দোকানৰ বস্তুবোৰ ইয়াতে থোৱা হৈছে আৰু আমি চাওঁতে আমি টি শ্বাৰ্ট কিনি ফুৰিছোঁ। এইফালে পেহাই পূৰা পুৰণা গান বজাই আছে আৰু আমিও মমেণ্টটো এনজয় কৰি আছোঁ। ৰাতি বৌ বুলি নকওঁ, ৰাতিপুৱা 1 বাজিলে আৰু ইহঁতকেইজনী হোৱা নাই, উৎপাত কৰি আছে। এইজনী যদি জেচমিন মাকক কালি গৈ গোচৰ দিব লাগিব, যেজনী 1 বজালৈকে সাৰ পাইছে, পাগলৰ নিচিনা ভূত লাগিলে গাই। গুড মৰ্ণিং গাইজ, এতিয়া বাজিছে 7টা। আমি সোনকালে উঠিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। পিছফালখন দেখাই দিছোঁ আপোনালোকক। এয়া গাঁৱৰ পৰিৱেশ। এইফালে গৰু চৰি আছে, বেচেৰি চবফালে পানী হোৱাৰ কাৰণে তাইক চৰিবলৈ দিবলৈও নোৱাৰা হ'ল, কাৰণ বহুত পানী হৈছে চবফালে আপাৰ আচামতো। এইজনী জেচমিন পেহাই চাহ খাই আছে, এইফালে চবে কামত লাগি আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া নলওঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। চব ৰেডি হৈ আছে। সেয়া বস্তু বাহানি এইবোৰ একদম কিবা কিবি ঢেৰ বস্তু পঠিয়াই দিছে। সেয়া পেহা যাব লৈছে, যাওঁ আৰু। এতিয়া বায়ে আগবঢ়াব আহিছে। সেয়া পদূলি মুখত পেহী ৰৈয়ে আছে। ইমান ধুনীয়া বতাহ দিছে ৰাতিপুৱা বস্তু লৈ।
ইয়াত বহুত সোঁত আছে, খোজকাঢ়িবলৈ বহুত প্ৰব্লেম। আমি যাব লাগে কিনাৰে বুৰ্বক কিন্তু মাজে মাজেদি গৈ আছোঁ। বাই বাই নোযোৱা বাই বাই বাই। ভকতে খাইছে গাঁৱৰ পানীহে পেহা আহি আছে, জুম নহৈছে মোৰ। মানুহবোৰ ধুই আছে, এজনী জেচমিন জোতা পিন্ধি আছে। আমি গেলেকীৰ পৰা বিদায় ল'লোঁ, কাৰণ আমি দুইজনী কলেজ যাবলৈও আছে। আৰু পেহীয়ে ঢেৰ কিবা কিবি দি দিছে, বাৰীত লগা অমিতা, নিজে বনোৱা খাৰ, তাৰপিছত আপোনাৰ মাছ, কাৱৈ মাছ তেওঁ একদম পূৰা বাচি মেলি দি পঠিয়াইছে, ভাল লাগে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ, বাই।